আমাৰ শংকৰাজান স্মৃতি সংঘৰ NGOৰ তৰফৰ পৰা মইনবুৰী অঞ্চলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আজি লকডাউনত তেওঁলোকে খাদ্যৰ কাৰণে হাহাকাৰ কৰি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শংকৰাজান স্মৃতি সংঘ মইনবুৰীয়ে এই মানুহখিনিক চাউল, দালি, তেল, আলু, পিঁয়াজ আদি কৰি বিস্কুট তেওঁলোকে প্ৰদান কৰি আছে। আৰু আমি বৃহত্তৰ মইনবুৰী অঞ্চলৰ মানুহে NGOৰ এই পদক্ষেপক আমি প্ৰশংসা কৰিছোঁ। আৰু দুখীয়া মানুহৰ কাৰণে যে তেওঁলোকে আগবাঢ়ি আহিছে, ইয়াৰ কাৰণে শংকৰাজান স্মৃতি সংঘক আমি ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আত্মজনৰ সন্মুখত এই এনেকুৱা যে আগবাঢ়ি যোৱা, এইটোৱেই NGOৰ আচলতে মূল উদ্দেশ্য। আমি ইয়াৰ আগতো লক্ষ্য কৰিছোঁ এই NGOয়ে বিভিন্ন ধৰণৰ সামাজিক উন্নয়নমূলক কাম কাজত তেওঁলোকে জড়িত হৈ আছে। মুঠতে এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবিলাক আজি লকডাউনত তেওঁলোকে নাখায়, ঘৰত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিত এই NGOয়ে তেওঁলোকক চাউল, দালি, মিঠাতেল, বিস্কুট আৰু এইবিলাক বস্তু যোগান ধৰাৰ কাৰণে, আলু পিঁয়াজ যোগান ধৰাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগত দিনতে তেওঁলোকে এনেকৈ দুখীয়া মানুহৰ সন্মুখত থাকিব, ওচৰত থাকিব, এইখিনি আশা ৰাখি তেওঁলোকক আকৌ এবাৰ ধন্যবাদ জনাই মই শেষ কৰিছোঁ।